হাই এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰোঁ সকলো ভালেই আছে। মই আজি বনাব ল'লোঁ চানা দালি। ভাবিলোঁ বৰষুণৰ বতৰ, ঠাণ্ডা বতৰ, চানা দালিকে অলপমান বনাওঁ। চাওকচোন, মই এখন কেৰাহীত তেল অলপমান দি লৈছোঁ। তেলখিনি গৰম হ'ব দিলোঁ অলপমান। ইয়াত মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই দুটা শুকান জলকীয়া দি দিম, দুটা তেজপাত দি দিম আৰু অলপমান পাঁচফোৰণ দি দিম। এয়া মই গোটেইখিনি দি ভালদৰে ভাজিম। মই এতিয়া আকৌ মই কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিম। মই কাটি থোৱা পিঁয়াজখিনি দিলোঁ। ভালদৰে আকৌ পিঁয়াজখিনি ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই অকণমান হালধি দি দিম। হালধি দি দিলোঁ। ভালদৰে আকৌ ফ্ৰাই কৰিম। তাৰপিছত মই এটা বাতিত মছলাখিনি ৰেডি কৰি ৰাখিছিলোঁ। এয়া চাওকচোন, মই গোটেই মছলাখিনি মই দি পেলাই আকৌ ভালদৰে মিলাই ভাজি ল'লোঁ। তাৰপিছত এটা মই বিলাহী দিম। বিলাহী দি ভালদৰে আকৌ মই ভাজি ল'ম। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম ইয়াতে। আকৌ মই ভালদৰে আদা নহৰু পেষ্টৰ গোন্ধ যোৱালৈকে ভালদৰে ভাজি ল'ম। এতিয়া মোৰ ভাজা হৈ গ'ল। এতিয়া মই চানা দালিখিনি ইয়াতে ঢালি দিম। এয়া চাওকচোন, চানা দালিখিনি ইয়াতে ঢালি দিলোঁ। আকৌ মই ভালদৰে মিলাই পেলাই লৰাই দিম। এয়া লৰাই দিছোঁ। লৰাই পেলাই অকণমান উতল আহিব দিম। গোটেইখিনি মিল হোৱালৈকে। এনেকৈ চানা দালি বনালে মই বিৰাট ভাল লাগে মোৰ খাই। আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন কমেণ্টত। যদি ভাল পাইছে মোৰ ৰেচিপিটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ চানা দালি ৰেডি হৈ গৈছে। উতল আহি গৈছে ভালদৰে। এয়া চাওকচোন, চানা দালি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই অলপমান মান ধনিয়া ইয়াতে কাটি দিম। এয়া মান ধনিয়া দি দিলোঁ। মই এতিয়া ৰুটিৰ লগত এতিয়া খাম। চানা দালি এনেও ৰুটিৰ লগত বা পুৰিৰ লগত খাই বেছিয়ে ভাল লাগে। এয়া চাওকচোন, মই ৰুটি লৈছোঁ, পিঁয়াজ দুকণ লৈছোঁ, এলমণ্ড লৈছোঁ, খেজুৰ লৈছোঁ আৰু ৱেলনাট অলপমান লৈছোঁ। লৈ পেলাই এতিয়া মই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খাই লওঁ। বাই বাই। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব।